নমস্কাৰ প্ৰিয় নন্দনসকল, হোম ৰেমিডিজ ইন আছামিজ নামৰ এই হেল্থ চেনেলটোলৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ হেল্থৰ ওপৰত বিভিন্ন কথা আলোচনা কৰোঁ। আহক আজিৰ ভিডিঅ'ত জানি লওঁ কেলছিয়ামৰ অভাৱ হ'লে কোনবোৰ লক্ষণে দেখা দিয়ে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লগতে আপোনালোকক অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় আৰু স্বাস্থ্য বিষয়ক যিকোনো বিষয়ত আপডেট হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আহক এতিয়া মূল ভিডিঅ'লৈ আগবাঢ়োঁ। কেলছিয়াম আমাৰ শৰীৰৰ কাৰণে যথেষ্ট দৰকাৰী পোষক তত্ত্ব। ইয়াৰ দ্বাৰা আমাৰ হাড়ৰ গঠন মজবুত হয় তথা দাঁতৰ গঠন মজবুত হয়। ইয়াৰ অভাৱত বিভিন্ন সমস্যাই দেখা দিব পাৰে, গতিকে আমি কেলছিয়ামৰ অভাৱ হ'বলৈ কেতিয়াও দিব নালাগে। আজি আমি এই ভিডিঅ'ত সেই বিষয়ে আলোচনা কৰিম। কি লক্ষণ দেখা দিলে আমি গম পাম যে কেলছিয়ামৰ অভাৱ হৈছে আমাৰ শৰীৰত। প্ৰথম সমস্যাটো হৈছে দাঁতৰ সমস্যা। বিশেষকৈ যদি আপোনাৰ অকাৰণত দাঁত সৰে বা দাঁতৰ গঠন ভাল নহয়, বা তেনেহ'লে আপোনাৰ সৰুৰ পৰা যদি দাঁত গজতে আপোনাৰ দেৰি হৈছিল বা দাঁত সৰিলে আপোনাৰ আগতে দেৰি হৈছিল, এইবোৰ কেলছিয়ামৰ অভাৱৰ কাৰণে হ'ব পাৰে। আৰু বিশেষকৈ ডাঙৰ হোৱাৰ পিছতো যদি আপোনাৰ বিভিন্ন সমস্যাই দেখা দিয়ে, অনবৰত দাঁতৰ ব্যাধি হৈ থাকে, তেনেহ'লে অনতিপলমে আপুনি ডক্তৰৰ লগত আলোচনা কৰক, আপোনাৰ নিশ্চয় কেলছিয়ামৰ অভাৱ হৈছে। দ্বিতীয়তে নখৰ সমস্যা। যদি আপোনাৰ অকাৰণত নখৰ কিবা সমস্যাত ভুগিছে বা নখ আদি ভাঙি গৈছে, তেনেহ'লে আৰু এয়া যদি বাৰে বাৰে হৈ আছে, তেনেহ'লে আপুনি জানিব যে আপোনাৰ শৰীৰত কেলছিয়ামৰ অভাৱ হৈছে, আৰু গতিকে আপুনি ইয়াৰ ব্যৱস্থা লোৱা দৰকাৰ। তৃতীয়তে হাড়ৰ সমস্যা। হাড়ৰ সমস্যাই দেখা দিব যদি আপোনাৰ কেলছিয়ামৰ অভাৱ হয়, কাৰণ কেলছিয়ামে হাড়ৰ গঠনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে যদি আপোনাৰ বেছি মাংসপেশী টনাটনি কৰে বা হাড়ৰ বেছি সমস্যা আদি ভোগে, বিষ আদি হয়, তেনেহ'লে সোনকালে আপুনি ডক্তৰৰ লগত আলোচনা কৰিব। এয়া কেলছিয়ামৰ অভাৱৰ কাৰণে হ'ব পাৰে। চতুৰ্থতে অন্তিমতে অত্যধিক ভাগৰ লগা বা অনবৰত ভাগৰ ভাৱ অনুভৱ কৰি থকা। কেলছিয়ামৰ অভাৱ হ'লেও মানুহৰ টোপনি নাহে, চিন্তা বাঢ়ে তথা ভয় ভাৱ আদি লাগে। গতিকে আপুনি এই ভাগৰৰ যদি অনুভৱ বেছিকৈ হয়, তেনেহ'লে জানিব যে আপোনাৰ শৰীৰত নিশ্চয় কেলছিয়ামৰ অভাৱ হৈছে। গতিকে আপুনি উচিত ব্যৱস্থা লোৱা ভাল হ'ব। গতিকে বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ এইবোৰ লক্ষণ দেখা দিছে, তেনেহ'লে সাধাৰণ বুলি নাভাবিব, অলপ ভালকৈ চাই চিতি ল'ব আৰু ডক্তৰৰ লগত আলোচনা কৰি আপোনাৰ কি কাৰণত এনেকুৱা হৈছে আৰু কেনেকৈ কি বস্তু খালে কেলছিয়ামৰ অভাৱ পূৰণ হ'ব, সেই বিষয়ে জানি ল'ব আৰু নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু সদায় ধৰণৰ স্বাস্থ্য বিষয়ক ভিডিঅ' পাই আপডেট হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।